এই মুহূৰ্তত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এইবাৰ কাক লৈ ডাঙৰ মন্তব্য কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ কয় যে কাক প্ৰত্যাহাৰ কৰা নহ'ব, এই আইনৰ লগত নাই বিজেপিৰ কোনো ৰাজনৈতিক উদ্দেশ্য। এইদৰে গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে। নাগৰিকত্ব সংশোধনী আইন কেতিয়াও প্ৰত্যাহাৰ কৰা নহ'ব। বিজেপি চৰকাৰে এই আইনৰ সৈতে কেতিয়াও আপোচ নকৰে। অসমকে ধৰি সমগ্ৰ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতে এইদৰে মন্তব্য কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। NNIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৃহমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ, কাক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। ভিডিঅ'টোত আগবঢ়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ভিডিঅ' তোমালোকে নিদিও পাই থাকা। আন এক খবৰ, এইবাৰ ৰাজ্যৰ কৰ্মচাৰীক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰী কামত কৰিব নোৱাৰিব হেমাহি। এই মুহূৰ্তত ডাঙৰ খবৰ, চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰিলে ভৰিব লাগিব জৰিমনা। আপোনাৰ প্ৰয়োজনীয় কামত হোৱা গাফিলতিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 45 দিনৰ ভিতৰত কৰ্মচাৰীয়ে শেষ কৰিব লাগিব জনতাৰ কাম। এই মুহূৰ্তত ডাঙৰ খবৰ, 45 দিনতকৈ পলম হ'লে অনলাইনত দিব পাৰিব অভিযোগ। অভিযোগৰ ভিত্তিত সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীয়ে হ'ব জৰিমনা। দৈনিক 20 টকাকৈ কৰ্তন কৰা হ'ব কৰ্মচাৰীৰ দৰমহাৰ পৰা। চৰকাৰী কৰ্মচাৰীয়ে কাম নকৰিলে ভৰিব লাগিব জৰিমনা। চৰকাৰী কৰ্মচাৰীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে কামত কৰিব নোৱাৰিব হেমাহি। আন এক খবৰ, এইবাৰ আৰক্ষী জালত খুদকুৰ শিক্ষক, ৰাজ্যজুৰি অব্যাহত খুদকুৰ বিৰোধী অভিযান। এইবাৰ খুদকুৰ শিক্ষক পৰিল আৰক্ষীৰ জালত। কোনো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 4 খুদকুৰক। 3 খুদকুৰক গ্ৰেপ্তাৰ মহচুলপুৰ আৰক্ষী। পংকজ দাস, নিৰঞ্জন দাস আৰু শংকৰ বসুমতী পৰিল আৰক্ষীৰ জালত। বৰ্মা আৰক্ষীৰ জালত নৰেন শৰ্মা নামৰ এজন খুদকুৰ পৰিল আৰক্ষীৰ জালত। যেতিয়া পংকজ দাস আৰু নিৰঞ্জন দাস নামৰ 2 খুদকুৰ হাইস্কুলৰ শিক্ষক। বৰ্মা আৰু মচলপুৰ আৰক্ষীয়ে আটক কৰে খুদকুৰ কেইটাক। 4 খুদকুৰৰ পৰা জব্দ দলিল, বেংকৰ চেক, নগদ ধন। ৰাজ্যজুৰি অব্যাহত আছে খুদকুৰ বিৰোধী অভিযান। পৰৱৰ্তী খবৰ, এইবাৰ ভূমি বিবাদত ল'লে ভয়ংকৰ ৰূপ। 2টা ফৈদৰ প্ৰচণ্ড মাৰপিটত 2জনকৈ লোকৰ কৰুণ মৃত্যু। নিহত 2জনৰ নাম ক্ৰমে ধীৰেন্দ্ৰ বৈষ্ণৱ আৰু ৰাজু বৈষ্ণৱ। মাৰপিটৰ ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। কুৰুক্ষেত্ৰলৈ পৰিণত হয় কাছাৰ জিলাৰ কাটিগড়া অঞ্চলটো। ভূমি বিবাদক কেন্দ্ৰ কৰি 2টা ফৈদৰ মাজত লাগে কাজিয়া। ঘটনাত 2জন নিহত, কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। কাটিগড়াৰ খেলমা গাঁৱত সংঘটিত এই ভয়ংকৰ ঘটনা। আন এক খবৰ, এইবাৰ তিনিচুকীয়াত সংঘটিত এক নৃশংস হত্যাকাণ্ড। তিনিচুকীয়া জিলাৰ পেঙেৰি আৰক্ষী থানাৰ অন্তৰ্গত ফিলবাৰী হেলুঙাগুৰি গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। পিতৃ শম্ভু প্ৰজায়ে চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰিলে 4 বছৰীয়া দেৱশিশু পুত্ৰ মনজিৎ প্ৰজাক, লগতে চোকা অস্ত্ৰৰ খাপত পত্নী চালিমা প্ৰজাক। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী শম্ভু প্ৰজাক গ্ৰেপ্তাৰ কৰিছে পেঙেৰা আৰক্ষীয়ে। কি কাৰণে এইদৰে পুত্ৰ হত্যাৰ লগতে পত্নীক আক্ৰমণ কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই মুহূৰ্তত জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ, দেশৰ লাখ লাখ ছাত্ৰী লাভ কৰিব ধন। নিযুত মইনাৰ আঁচনিত লাভ কৰিব 1000 টকাকৈ ধন। ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব ধন। উচ্চ শিক্ষাৰ বাবে 10,000 পৰা 25,000 টকা লাভ কৰিব ছাত্ৰীয়ে। আন এক খবৰ, এইবাৰ কোকৰাঝাৰৰ এক নিৰ্বাচনী সভাত ৰাজনাথ সিঙৰ মন্তব্য। দেশত NDA চৰকাৰ আহিল এটাও নেতাকে কেঁচা কৰিবলৈ এইদৰে মন্তব্য কৰে ৰাজনাথ সিঙে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা প্ৰতিৰক্ষা ৰাজনাথ সিঙৰ। চৰকাৰ আহিলে অসমত এটাও নাথাকে কেঁচা ঘৰ, এইদৰে ডাঙৰ মন্তব্য কৰে ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দাবী, পৰৱৰ্তী চৰকাৰ মোদীয়ে গঠন কৰিব। আন এক খবৰ, এইবাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ। ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে 4% দিয়ে। ইয়াৰ ফলত উপকৃত হ'ব 4 লাখ কৰ্মচাৰীৰ লগতে 3.5 লাখ পেঞ্চনাৰ।